আজি লৈ আহিছিলোঁ এটা নতুন লাভ ষ্টৰী লৈ, আৰু সেই লাভ ষ্টৰীটোৰ নাম দিছোঁ দুই অভিমানী মন। আহকচোন সেই লাভ ষ্টৰীটো দাঙি ধৰোঁ। বিয়াৰ দুদিনমান পিছতে তাইৰ এনে সাহসী প্ৰশ্নই মোক বিচলিত কৰিলে। তেতিয়া ঘড়ীটোলৈ চাই দেখিলোঁ ৰাতি 12:30 বাজিল। মই তেতিয়া দৰজাৰ বাহিৰত মুখখন বেকেটা কৰি ভিতৰলৈ সোমাই বিৰক্তিৰে তাইৰ কাষত বহি ক'লোঁ, শুনা, মোৰ এতিয়া বিয়া কৰাৰ ইচ্ছাই নাছিল। মা-দেউতাৰ পচন্দত তোমাক বিয়া কৰাইছোঁ। অন্য কোনো ছোৱালীৰ সৈতেও মোৰ কোনো সম্পৰ্ক নাই। কিন্তু বিয়াৰ বাবে মই মানসিকভাৱে প্ৰস্তুত নাছিলোঁ। সেয়ে মই বিচাৰিলেও সহজে তোমাক পত্নী বুলি বা পত্নীৰ অধিকাৰ দিব নোৱাৰিম। কথাখিনি শেষ নোহোৱাতেই তাই মোৰ চাৰ্টৰ কলাৰটোত চেপি ধৰি ক'লে, মোক খেলাৰ পুতলা বুলি ভাবিছা নেকি? পচন্দ হোৱা নাই, বিয়া কৰিব খোজা নাই, এইবোৰ আগেয়ে ক'ব নোৱাৰিলে? নিজৰ মাৰ মন ৰক্ষা কৰাৰ বাবে মোৰ সকলো আশা স্পন্দক বলিদান দিবলৈ অধিকাৰ ক'ত পালে আপুনি? বিয়া কৰাৰ ইচ্ছা নাই সেয়া মোক আগতে ক'ব নোৱাৰিলে? মই বিয়া ভাঙি দিলোঁ হয়। মাৰ প্ৰতি ভক্তি শ্ৰদ্ধা দেখুৱাব গৈ মোৰ জীৱনটো কিয় এনেদৰে নষ্ট কৰিলে? মইতো আপোনাৰ কোনো ক্ষতি। তেনেকৈয়ে মোক কলাৰটো এৰি দিলে। তাই আকৌ ক'লে, যি হ'বৰ আছিল সেয়াতো হ'লেই, পত্নীৰ অধিকাৰ আপোনাকো দিয়া নহয়। যাওক, তলত শুই থাকক। আজিৰ পৰা মোৰ বিচনাত একদমেই শুব নোৱাৰিব। মই বাধ্য ল'ৰাৰ দৰে চুপচাপ হৈ মজিয়াত গামোচা এখন পাৰি শুবলৈ ল'লোঁ। মনে মনে ভাবিছোঁ, কেনে গুণ্ডা টাইপৰ দেখোন এইজনী ছোৱালী। জীৱনত এনে ছোৱালী দেখা নাই। হেন হৈ ঘৰলৈ আহি ফেঁচা হৈ শুই আছোঁ। তাতে আকৌ বিচনাখনো নাই। আকৌ এইজনীৰ লগত গোটেই জীৱনটো। হে ভগৱান, মোক মাৰি নিয়া মোৰ জীৱনটো বৰবাদ হৈ গ'ল। মোৰ ফ্ল'ৰত টোপনি অহা নাই। ইকাতি সিকাতি কৰি ঘূৰি আছোঁ। কেতিয়াও যে ফ্ল'ৰত শুই পোৱা নাই। কিন্তু আজি নিজৰ অমতত বিয়া কৰাৰ বাবে ফ্ল'ৰত শুব লগা হ'ল। তাতে আকৌ মহৰ আন্দোলন। সহ্য হোৱা নাই। ইমানবোৰৰ পিছতো কেতিয়া যে চকুত চিলমিল টোপনি আহিবলৈ ধৰিলে গমেই নাপালোঁ। হঠাৎ সজাগ হৈ দেখিলোঁ মোৰ গাত কোনোবাই ব্লেংকেট ঢাকি দিছে। মনটো অলপ বস্তি আহিল। গুণ্ডা হ'লেও মানুহ ভাল, মানে দয়াময় আছে। পিছদিনা শুই উঠি দেখিলোঁ টেবুলত চাহ ৰখা আছে। ফ্ৰেছ হৈ আহি চাহ খাই ফোনটো টিপিবলৈ লৈছিলোঁ। হঠাৎ তাই সোমাই আহিল। ইমান দেৰিকৈ উঠি এতিয়াহে বহি আছে। তলত ডাইনিং টেবুলত সকলোৱে আপোনাৰ বাবে ৰৈ আছে। সোনকালে আহক তললৈ। তেনেকৈয়ে আৰু মোৰ কাষলৈ আহিল। ঘপককৈ আহি মোৰ কাণৰ কাষত লাহেৰকৈ ক'লে, নহ'লে ৰুমলৈ আনো নেকি? মোৰতো হাৰ্ট এটেক হ'বলৈ গৈছিলে। ভাগ্যত বাচিলোঁ। মই ভাবিছিলোঁ কালিৰ দৰে এইবাৰো কলাৰটোত ধৰি মোক তললৈ টানি নিব, তাতে আকৌ সকলোৰে সন্মুখত। কিন্তু কথাষাৰ স্বৰ সলনি হৈ গ'ল। এক ছেকেণ্ডৰ বাবে বাচি গ'লোঁ।
আহ, ছোৱালী এজনীয়ে ইমান ধুনীয়াকৈ ক'ব জানে বুলি ভবা নাছিলোঁ। ৰাতিটো ভাবিছিলোঁ একেবাৰে শীতালীৰ নাতিনীজনী মোৰ লাইফত আহিল। এতিয়া দেখোঁ মায়াময়ীও। ৱাও, মোৰ প্ৰথমবাৰৰ বাবে আজি তাইৰ প্ৰতি বিৰক্তি ভাৱটো আঁতৰি গ'ল। হঠাৎ এটা বিকট শব্দই বাস্তৱত আহিলোঁ। সৰু টেবুলখনৰ কাষত তাই পৰি গৈছে। তাই বহুত কষ্ট পাইছে। টেবুলৰ কোণত আঁঠুৰে খুন্দা খাইছে। দৌৰি গৈ হাতত টানি তুলি ধৰিবলৈ চেষ্টা কৰিলোঁ। উফ, কেনে মানুহে আপুনি, তাই ক'লে। মইতো একদম চক খাই উঠিলোঁ। ক'লোঁ, মই কি কৰিলোঁ? আজিলৈ ইমানখিনিয়েই। পেজ নম্বৰ 2 জানিবলৈ আপোনালোকে ছাবস্ক্ৰাইব কৰিব, বেল আইকন দবাব, লাইক কৰিব আৰু লাইভ ষ্টৰিবোৰ ভাল লাগিলে কমেণ্ট কৰি জনাব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ।